এই ফটোখনলৈ মন কৰক। এজন বৃদ্ধ লোকে ৰাস্তাৰ কাষতে নামাজ পঢ়ি আছে। বৃদ্ধ লোকজন নামাজত মগ্ন। বৃদ্ধজনৰ কাষতে এখন দুৰ্ঘটনাত পতিত ধুনীয়া গাড়ী ৰৈ আছে। ফটোখন গোটেই পৃথিৱীত বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। ইণ্টাৰনেশ্যনেল মিডিয়াৰ চৰ্চাৰ বিষয় হৈ পৰিছে এই ফটোখন। আচলতে ফটোখন হ'ল তুৰ্কীৰ এজন বৃদ্ধ ব্যক্তিৰ। বৃদ্ধ ব্যক্তিজনৰ কাষতে দুৰ্ঘটনাগ্ৰস্ত ধুনীয়া গাড়ীখন তেওঁৰে হয়। বৃদ্ধ ব্যক্তিজন গাড়ীৰে নিজৰ ঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল, কিন্তু হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন দুৰ্ঘটনাত পতিত হয়। কিন্তু ভাগ্যৱান বৃদ্ধ ব্যক্তিজনৰ কোনো ক্ষতি নহ'ল। গাড়ীখন এক প্ৰকাৰ ভাঙি চিঙি চুৰমাৰ হ'ল যদিও বৃদ্ধ ব্যক্তিজনৰ কিন্তু একো নহ'ল। গাড়ীখনৰ পৰা ওলাই প্ৰথমে বৃদ্ধ ব্যক্তিজনে নিজৰ সৃষ্টিকৰ্তা আল্লাহ তালাৰ শুক্ৰিয়া আদায় কৰাত মগ্ন হৈ গ'ল। আৰু হয়, ইয়াকে লৈ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে বৃদ্ধ লোকজনৰ এই ফটোখন। ফটোখনে বিশ্ববাসীক এটা কথা শিকাই গ'ল যে যিমানেই বিপদত নপৰক কিয় নিজ সৃষ্টিকৰ্তাক পাহৰি নাযাব, কাৰণ সৃষ্টিকৰ্তাৰ হাততে আপোনাৰ মোৰ জীৱন। ইচ্ছা কৰিলে নিমিষতে শেষ কৰি দিব পাৰে আপোনাৰ মোৰ জীৱন। মায়াময় পৃথিৱীখন মুহূৰ্ততে এৰি থৈ যাব লাগিব এদিন অজান দেশলৈ। ইছলামত কলিমাৰ স্বীকৃতিৰ পিছতে নামাজৰ স্থান। নামাজ হ'ল ইবাদতসমূহৰ ভিতৰত উত্তম ইবাদত। দৈনিক 5 বাৰ নামাজ আদায় কৰাটো ফৰজ বা বাধ্যতামূলক। নামাজ ইছলামৰ প্ৰধান স্তম্ভ, যাৰ অবিহনে ইছলাম বৰ্তি নাথাকে। নামাজৰ গুৰুত্ব ইমানেই বেছি যে নবীয়ে 7 বছৰ বয়সৰ পৰাই নামাজৰ আদায়ৰ অভ্যাস কৰিবলৈ কৈছে। মুমিনৰ বাবে সকলো অৱস্থাতে পালনীয় ফৰজ হ'ল নামাজ, যিটো অন্য ইবাদতৰ ক্ষেত্ৰত কৰা হোৱা নাই। কোৰআন মছজিদত সৰ্বাধিকবাৰ আলোচিত বিষয় হ'ল নামাজ। কোৰআনৰ 82 নম্বৰ স্থানত আলোচিত হৈছে নামাজৰ কিয়ামতৰ দিনা বান্দাৰ প্ৰথম হিচাপ হ'ব নামাজ সম্পৰ্কে। নামাজৰ হিচাপ সঠিক হ'লেহে তাৰ সমস্ত আমল সঠিক হ'ব, আৰু নামাজৰ হিচাপ সঠিক নহ'লে তাৰ সকলো আমল বৰবাদ হ'ব। মুমিন আৰু মুচৰিকৰ মাজত পাৰ্থক্য হ'ল নামাজ। জাহান্নামী ব্যক্তিৰ লক্ষণ হ'ল নামাজ বিনষ্ট কৰা আৰু প্ৰবৃত্তিৰ দাস হোৱা। নামাজ আদায় নকৰা ব্যক্তি কিয়ামতৰ দিনা কাৰুণ, ফিৰাউন, হামান আৰু উবাই বিন খালাফৰ লগত থাকিব লাগিব।